ইন্ট্ৰ পাৰ্টখিনি অৰ্থাৎ ষ্টাৰ্টিং পাৰ্টখিনি চাই নিশ্চয় আপোনালোকে গম পাইছে যে ভিডিঅ'টো এটা মাৰ্কেটৰ হয় বা এখন মাৰ্কেটৰ হয়। দিল্লীৰ ভিডিঅ'বোৰ যেতিয়া আপলোড কৰিছিলোঁ তেতিয়া বহুতে ৰিকুৱেষ্ট কৰিছিল এই মাৰ্কেটখনৰ কাৰণে ভিডিঅ'টো বনোৱাৰ কাৰণে। এইকাৰণে আজি এই ভিডিঅ'টো আপলোড দিলোঁ। আৰু ইয়াত কোনো মই বেকগ্ৰাউণ্ড মিউজিক বেছিকৈ ইউজ কৰিব বিচৰা নাই, এই কাৰণতে যে তাৰ অৰিজিন চাউণ্ডখিনি শুনি আপোনালোকে তাত কেনেকুৱা এনভাইৰনমেণ্ট এটা আছে বা তাৰ নইজখিনি শুনিও যাতে আপোনালোকে মাৰ্কেটখনৰ এটা ফিল ল'ব পাৰে। এই মাৰ্কেটখন বিশেষকৈ মহিলা আৰু ছোৱালীসকলৰ কাৰণে প্ৰিয় হয়। এয়াই সৰোজিনী নগৰ মাৰ্কেট বা সৰোজিনী মাৰ্কেট। আৰু ইয়াত যদি আপোনালোকে যাব লগা হয় তেতিয়া নিয়াৰেষ্ট অৰ্থাৎ মাৰ্কেটখনৰ একেবাৰে সন্মুখতে আছে এটা মেট্ৰ' ষ্টেচন, সৰোজিনী নগৰ মেট্ৰ' ষ্টেচন। সেই মেট্ৰ' ষ্টেচনটোৰ পৰা আপোনালোকে ওলাই আহিয়ে মাৰ্কেটখন দেখা পাব। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টোৰ মাজত মই কিছুমান কথা আপোনালোকক উল্লেখ কৰিম যে তাত কি কি বস্তু কিনিলে আপোনালোকে ভাল বস্তু পাব পাৰে বা কেনেকুৱা তাত ৰেটবিলাক কেনেকুৱা, কি কি বস্তু কিনিব নিকিনিব আৰু কি কি সাৱধানতা ল'ব লগা আছে, সেই গোটেইখিনি এই ভিডিঅ'টোত চাই থাকিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে একবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সৰোজিনী নগৰ মাৰ্কেটৰ ভিতৰলৈ যোৱা গেট এখনেই। মেট্ৰ' ষ্টেচনৰ পৰা ওলাই যিখন গেট দেখা পাব সেইখন গেটেৰে অকল ভিতৰলৈ প্ৰৱেশ কৰিব পাৰি। মাৰ্কেটৰ ভিতৰলৈ আপোনালোকে যেতিয়া যাব তেতিয়া আপোনালোকৰ লগত থকা ৱালেট, মোবাইল অথবা যদি কিবা মূল্যৱান সামগ্ৰী লগত লৈ গৈছে তেতিয়াহ'লে সেই সামগ্ৰীসমূহৰ ওপৰত আপোনালোকে নিজে নজৰত ৰাখিব। কাৰণ ইয়াত সঘনাই পকেটমাৰ বা মোবাইল চুৰি এনেকুৱা ঘটনা সঘনাই হৈ থাকে। এই মাৰ্কেটখনৰ ভিতৰত আপোনালোকে স্থায়ী অস্থায়ী বহুতো দোকান দেখিবলৈ পাব। যদি আপোনালোকে ব্ৰেণ্ডেড কিবা বস্তু কিনিব বিচাৰে বা ব্ৰেণ্ডেড বেগ, ব্ৰেণ্ডেড কাপোৰ, জোতা এইবিলাক কিনিব বিচাৰে তেতিয়াহ'লে ব্ৰেণ্ডেড সামগ্ৰী পোৱা বহুতো দোকান আছে, তাত গৈ কিনিব পাৰে। কিন্তু আপোনালোকে ব্ৰেণ্ডেড বা নন ব্ৰেণ্ডেড যিকোনো বস্তুৱে কিনক, যেতিয়া আপোনালোকে বস্তুটো পাৰচেছ কৰিব তেতিয়া বস্তুটো অৰিজিন ব্ৰেণ্ডেড হয় নে ফাৰ্ষ্ট কপি হয় সেইটো ভালদৰে চাই ল'ব। কাৰণ বহুত দোকান আছে, পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ থকা দোকানতো ব্ৰেণ্ডেড বুলি ফাৰ্ষ্ট কপি বিক্ৰী কৰে আৰু আপোনালোকে হয়তো ফাৰ্ষ্ট কপিও কিনিব লগা হ'ব পাৰে। ইয়াত বজাৰ কৰিবলৈ হ'লে আপোনালোকে বাৰ্গেনিং কৰিবই লাগিব। যদি বাৰ্গেনিং নকৰে তেতিয়াহ'লে বস্তু কম দামত নাপাব, আৰু যদি বাৰ্গেনিং কৰে তেতিয়া বহু ওপৰত অৰ্থাৎ বহু হাই ৰেটৰ বস্তু বহু কম দামত আপোনালোকে পাব পাৰে। ফিক্স ৰেট লেখা থকা দোকানবিলাকতো বাৰ্গেনিং কৰে বা বাৰ্গেনিং কৰিব পাৰে আৰু তেওঁলোকে দিয়েও কমত। चलो ठीक है लगाओ। উইণ্টাৰ কালেকশ্যন বুলি ক'লে ইয়াত জেকেট, হুডি এইবিলাক 200-300 টকাৰ পৰাই পোৱা যায়। भैया जी इधर भी बनाना है 100 के 3। सुंदर कोट, सुंदर कोट, सुंदर कोट। এই মাৰ্কেটখনৰ ভিতৰত বিভিন্ন সময়ত আপোনালোকে দেখা পাব যে 100 টকাত 2টা, 3টা, 4টা, 5টা পৰ্যন্ত টি চাৰ্ট, টপ এইবিলাক বিক্ৰী কৰে। যদি আপোনালোকে এইবিলাক কিনে তেতিয়াহ'লে কোৱালিটি কিনাৰ আগতে বহুত ভালকৈ পৰীক্ষা কৰি ল'ব। মাৰ্কেটখনৰ ভিতৰত আপোনালোকে কিছুমান এনেকুৱা মানুহ বা বেপাৰী দেখা পাব যে তেওঁলোকে আপোনালোকৰ ওচৰত আহি ক'ব যে এইটো এটা ইম্পৰ্টেড ঘড়ী হয় বা কোম্পানীৰ পৰা ডাইৰেক্ট
আপোনাৰ ব্ৰেণ্ডেড ঘড়ী হয় আপোনালোকক কমত দিছে বা তেনেকুৱাকৈ পাৰফিউম তাৰপিছত ৱালেট আৰু বেল্ট এইবিলাক তেওঁলোকে লগত লৈ ঘূৰি থাকে আৰু আপোনালোকে এইটো দেখাবলৈ ইচ্ছা কৰে যে অকল আপোনালোকক সেইটো বস্তু কম দামত দিছে আৰু বস্তুটো ইম্পৰ্টেড কোৱালিটি হয়, কিন্তু সেইবিলাক মুঠেই বিশ্বাস নকৰিব। কোনো ধৰণৰ ইম্পৰ্টেড কোৱালিটি নহয়, সস্তীয়া বস্তুৱে হয় সেইবিলাক। আপোনালোকক ইম্পৰ্টেড কোৱালিটি বা ব্ৰেণ্ডৰ নামটো দেখাই আপোনালোকৰ পৰা বহুত টকা লৈ ল'ব পাৰে। पापा की बढ़िया इधर आओ, इच्छाधारी नागिन वाला बैग ले लो तेरे में से। যদি এই মাৰ্কেটৰ ভিতৰত বা যিকোনো মাৰ্কেটতে আপোনালোকে কিছু দামী বস্তু বা কিছুমান মূল্যৱান সামগ্ৰী ক্ৰয় কৰে তেতিয়াহ'লে আপোনালোকে তাৰ বিলখন নিশ্চয় ল'ব, কাৰণ যদি বিলখন আপোনালোকৰ লগত নাথাকে তেতিয়াহ'লে এই সামগ্ৰীবোৰ চুৰি কৰা বা তেনেধৰণৰ কিবা ঘোটালা কৰা বুলি আপোনালোকে ফচি যাব পাৰে। আৰু যদি আপোনালোকে ইয়াত বেগ কিনিব বিচাৰে তেতিয়াহ'লে যিখন এণ্ট্ৰি গেট আছে, এণ্ট্ৰি গেটৰ পৰা যিটো ৰাস্তা বা কৰিডৰ চিধাই গৈ লাষ্টৰ যিখন লেফ্ট ছাইডৰ দোকান আছে সেই দোকানখনত আটাইতকৈ সস্তাত ইয়াত ভাল কোৱালিটিৰ বেগ পোৱা যায়। একচুৱেলি দাম হিচাপত তাত বহুত ভাল কোৱালিটিৰ বেগ পোৱা যায়। গতিকে আপোনালোকে যদি বেগ কিনিব ইচ্ছা কৰে তেতিয়াহ'লে সেইখন দোকানত আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰে। ₹200 मालिक आ गया भाभी के पास। डाइनिंग वाला ग्रे चाहिए तो ग्रे है प्लेन। कैसे बोला क्या? मैडम बैग की बैग आपको
बच्चों के गर्म कपड़े लो 150 में दो 150 में दो 150 में दो मैडम बच्चों के लिए 150 में लाइनर मस्का फॉइल पेपर लोगे मैडम फॉइल इधर 100 रुपये 100 रुपये 100 में से सरोजनी नगर मार्केट के सभी दुकानदारों अलाउ करें दुकान के अंदर व बाहर সৰোজিনী নগৰ মাৰ্কেটৰ ওপৰত প্ৰস্তুত কৰা ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। যদি আপোনালোকৰ এইখন মাৰ্কেটৰ ওপৰত এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে কমেণ্ট বক্সত নিশ্চয় জনাওক। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিব। আৰু যদি কিবা এইটো ভিডিঅ'ৰ ওপৰত কিবা ডিটেইলছ জানিবলগীয়া আছে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত থকা ফোন নম্বৰত আপোনালোকে ফোন কৰিব পাৰে। পুনৰ আপোনালোকক আন এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।